সাপ আৰু কাউৰীৰ কাহিনী। এবাৰ হাবিত এটি মাইকী কাউৰী ঘূৰি আছিল। তাই বাহ সাজিবলৈ উপযুক্ত ঠাই বিচাৰি আছিল। বহু কষ্টৰ অন্তত তেওঁ এজোপা গছ দেখিলে, যিটো তেওঁৰ বাহ বনোৱাৰ বাবে অতি উপযোগী। কাউৰীয়ে এটা এটাকৈ খেৰ লগাই এটা ধুনীয়া বাহ সাজিছিল। কাউৰীয়ে তাইৰ ঘৰখন বৰ ভাল পাইছিল আৰু তাতে সুখেৰে বাস কৰি আছিল। এদিন কাউৰীয়ে নিজৰ বাহত কিছু কণী পাৰিলে। সেই কণীবোৰৰ ভাল যত্ন লৈছিল যদিও খাদ্য আৰু পানীৰ বাবে এৰি দিবলগীয়া হৈছিল। যিটো গছত কাউৰীৰ বাহ আছিল তাৰ ওচৰতে এটা সাপৰ গাঁত আছিল, য'ত এটা ডাঙৰ সাপ বাস কৰিছিল। সেই সাপৰ চকু সেই কাউৰীৰ বাহটোৰ ওপৰত পৰিল, কাৰণ তাত কণী থাকিব বুলি নিশ্চিত আছিল। কাউৰীৰ বাহৰ পৰা ওলাই অহাৰ লগে লগে সেই সাপটোৱে গোপনে আহি আটাইকেইটা কণী খাই পেলালে। কাউৰীটো ঘূৰি আহি তাৰ বাহত কণী নাপাই বৰ ভয় খাই জোৰেৰে কান্দিবলৈ ধৰে। তাৰ কণীবোৰ কলৈ গ'ল সি বুজিয়ে পোৱা নাই। কিছু দিনৰ পাছত কাউৰীয়ে আকৌ কণী পাৰে আৰু আবেলি আকৌ যেতিয়া তাই আহাৰ পানীৰ বাবে ওলাই আহে, তেতিয়া পিছফালৰ পৰা সাপটোৱে তাৰ কণী খায়। ঘূৰি অহাৰ লগে লগে কাউৰীয়ে কণী নোপোৱাৰ পিছত আকৌ কান্দিবলৈ আৰম্ভ কৰে। এতিয়া কাউৰীটোৰ বৰ খং উঠিছিল আৰু তাই ভাবিছে যে তাইৰ কণীবোৰ ক'ত নোহোৱা হ'ল সেইটো বিচাৰি ওলাব। কেইমাহমানৰ পাছত আকৌ কণী পাৰিলে। তাই কণীবোৰ বাহত থৈ কাষৰ গছজোপাত লুকাই থাকে আৰু চাই যে কোনে তাইৰ কণী লয়। সাপটো আকৌ এবাৰ কাউৰীৰ কণী খাবলৈ আহে। কাউৰীয়ে সাপটোক আহি থকা দেখি বৰ আচৰিত হয় আৰু কণীবোৰ বচাবলৈ সাপটোৰ লগত বহুত কাজিয়া কৰে আৰু বহুত জখম কৰে। তথাপিও শেষত সাপটোৱে জয়ী হয় আৰু সাপটোৱে আকৌ এবাৰ তাৰ কণী খাই গুচি যায়। কাউৰীয়ে অনুভৱ কৰে যে এনেকৈ চলি থাকিলে তাই কেতিয়াও সন্তান জন্ম দিব নোৱাৰিব আৰু সেয়েহে তাই এটা বুদ্ধি কৰে। উৰি উৰি তাই ৰজাৰ ৰাজপ্ৰাসাদ পালেহি। তাই দেখিলে যে ৰাজকুমাৰীয়ে তাত বন্ধু বান্ধৱীৰ সৈতে কুৱাত গা ধুই আছে আৰু ৰাজকুমাৰীৰ সকলো অলংকাৰ চুকত ৰখা আছে। আটাইতকৈ উজ্জ্বল হাৰটো তুলি লৈ কাউৰীয়ে উৰি যাবলৈ আৰম্ভ কৰে। সৈন্যসকলে যেতিয়া কাউৰীৰ ৰাজকুমাৰীৰ হাৰ কঢ়িয়াই লৈ ফুৰা দেখিলে, তেতিয়া তেওঁলোকে তাৰ পিছে পিছে গ'ল। কাউৰীয়ে বুদ্ধি কৰি সেই হাৰখন সাপৰ গাঁতত পেলাই তাই নিজৰ বাহলৈ গৈ বহি থাকে। সৈনিকসকলে যেতিয়া দেখিলে যে হাৰটো সাপৰ গাঁতত আছে, তেতিয়া সেই হাৰটো ল'বলৈ সাপৰ গাঁতটো ধ্বংস কৰি সাপটোক মাৰি পেলাই দিয়ে। কাউৰীয়ে ওপৰৰ পৰা এই সকলোবোৰ চাই আছে আৰু তাই বৰ সুখী, কাৰণ এতিয়া তাই আৰু তাইৰ সন্তান সেই সাপটোৰ পৰা সুৰক্ষিত হ'ব। এমাহৰ পিছত কাউৰীয়ে পুনৰ কণী পাৰে। তাৰ পিছত তাই সন্তানৰ সৈতে সুখেৰে জীয়াই থাকে। এই কাহিনীৰ পৰা আমি এইটোৱে শিকিবলৈ পাওঁ যে আমি বুদ্ধিৰে কাম কৰিলে প্ৰতিটো সমস্যাৰ সমাধান কৰিব পাৰোঁ। এই কাহিনীখন শুনি যদি আপোনালোকক ভাল লাগিছে, তেনেহ'লে লাইক এণ্ড শ্বেয়াৰ কৰি দিব আৰু যদি চেনেলত নতুন হয় তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।